হেল্ল' এভৰিৱান, আজিৰ পৰা আকৌ মই আঘোণ ডাংগাটি চেনেলটোত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ দেই। আহকচোন তেন্তে শ্বুটিঙৰ কিছু দৃশ্য উপভোগ কৰোঁ। এয়া দেখিছেনে বাৰু, ডাংকাটিয়ে কেমেৰা ধৰি আছে। এয়া মই লাহেকৈ এণ্টিটো মাৰিলোঁ। গেমটো প্লে কৰি চাওঁ। মোৰ কথাবোৰ শুনা যে সেইকাৰণে লাগি ধৰিলত হাঁহি দিছিলে তাই। তেওঁ সেয়াই লকলৈ যাম বুলি ভাবিছোঁ, তোমাৰো ঘৰত যাব, মোৰ ঘৰত যাব। মালটো পাইছোঁ, গেমটোকে প্লে কৰি চাওঁ। লোকেশ্যনটো আকৌ হয়নে নহয় পাই, এইটোৱে হ'ব লাগে, এইটোৱে দেখাইছে। খোজকাঢ়ি মানে কিনো কৈ দিম এইপিনে মায়ে ধৰিছে। এতিয়া এটা কাম কৰা, এতিয়া মই ৰখি থাকিম দেই। মই ৰখি থাকিম, ধুনীয়া দিছে। 1 ঘণ্টা লগ কৰিছিলোঁ, 1000 টকা গ'ল। বাকী দিনটো কিমান যাব আছে ঠিকেই নাই। গ'লটো গ'ল বাৰু, একো এটাই নাপালোঁ 1000 টকাত। গাড়ী চাৰি গৈ 1000 টকা ফাইদাটো উঠাব লাগিব ন, সেনেকুৱা গুণ্ডা টাইপ বুজিলা। কেইদিনমান ফোনত কথা পাতিবই লাগিব। অনলাইনত চুমাটো মই লৈহে আহিব লাগিব। কেইদিনমান মই কথা পাতিবই লাগিব। অনলাইনত লৈ চুমাটো ল'ম মই। গৈ কৈ দিম হ'ল। 1000 টকা ফাইদাটো উঠাবই লাগিব মই। চুমা কি চব ল'ম ৰ, কেইদিনমান ৰ, বাটত শুনিব নাই। এয়া আমাৰ শ্বুটিঙৰ মাজতে বাইদেৱে আকৌ ৰিলচ বনাবলৈ লাগিলে, দেখিছেনে? মাকে ধৰি আছে, এইপিনে বাইদেৱে ৰিলচ বনোৱাত ব্যস্ত। এইবিলাক চাই দিয়ক অকণমান। মাজতে ৰিলচ ধুনীয়া দিছে। সেনেকে কম। এয়া আকৌ তাই মোক নাকৰ ফুটাতে চাবিটো সোমাব লৈছিলে। হাঁহি দেখিছেনে তাই? সি গমেই পোৱা নাই মোক। পাবি মুখ আগত দেখিলে মানে এই মুখখন ফুচাই দিবি আৰু একেবাৰে। এদিন এনেকুৱা চেপা এটা দিম। এইপিনে পাই গ'লোহি। দিজি কথাকে যাব পইচা খাওঁ কাৰণে 1 ঘণ্টামান কথা পাতি 1000 টকা লৈ ল'লো, গম পালি এতিয়া। মোৰ লগত আকৌ সেইকাৰণে ৰিলেশ্যনবোৰ টিকি নাথাকে আকৌ। আকৌ বোলে তোক চেনি বুলি নাজানো বুলি তোক মই চেনি বুলি নাজানো বুলি তই কি চেনি মই তাকে চেনি।